হাই গাইজ, পোনপ্ৰথমে মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি খানা খাম। খানাত কিহে হ'ব সঞ্জীৱ? আজি আমাৰ চিকেন আছে চাগে, মই গম নাপাওঁ, আহি পাইছোঁ এতিয়া। চিকেন বনাব আমাৰ দীপাংকৰ আৰু লগত আছে ত্ৰিদীপ। আপোনালোকক দেখুৱাই যাম ভিডিঅ'টো বনোৱাৰ পৰা ধৰি খোৱা লাগে। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া বৰ্তমান আলু কাটি আছে আৰু চব্জি প্ৰায় যা যোগাৰ কৰি আছে আৰু খানাৰ কাৰণে। আজি মাংসটো পুৰা গ্ৰেভি কৰিম হা, গ্ৰেভি কৰিম আৰু একদম হেৰি খতম হ'লেই আৰু দুমাহে আৰু দুমাহৰ পিছত আৰু কোনলৈ যাব কি ঠিক সেইটো কাৰণে আমি এসাঁজ খাওঁ বুলি আজি চব আহিলোঁ। আকৌ এটা খাম বাৰু, সেইটোত আমি বেলেগ খাম বাৰু, ট্ৰেক্টৰ চলিব আৰু ট্ৰেক্টৰ নহ'লে মানে এটা নক'লে আৰু ট্ৰেক্টৰ লাগিবই। সেইটোৱে আমাৰ এনেও গাহৰি মাংস যিটো সোৱাদ, সেইটো টেষ্ট আমাৰ এইবাৰ পিকনিক চেঁচাত খুব ধুনীয়া টেষ্ট হ'ল। বঢ়িয়া হৈছে মানে নিজে বনাইছিলোঁ যেন অকণো বিশ্বাসেই হোৱা নাই। আৰু তুমি বনোৱা এনেও মাংস খাবলৈ ভালেই হয়। আজি মাংস বনাই যাওঁতে আপোনালোকক দেখুৱাই যামতো। সেইটোকে শিকিলোঁ আৰু সম্পূৰ্ণ তোমাৰ দ্বাৰাই পোৱা গৈছে নেকি, তাকে সেইবিলাক কথা ভাল লাগে কিবা এটাতো কোৱা সঞ্জীৱ, তোমাৰ মতে খানা খাবলৈ আহিছোঁ আমি। ভাল লাগিছে, ভাল লাগিছে নে? ভালকৈ কোৱা, ভালকৈ কৈছা গাইছে, কৈ দিয়া। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কোৱা। ছাবস্ক্ৰাইব কৰিব কাৰ চেনেল? তই খানাটো অকল এনেকৈ পালমাৰি খাবলৈ আহিলে নহ'ব, গম পালি নাই? পালমাৰি এনেকৈ এতিয়া ইয়াত কি কি মিশ্ৰণ কৰিছে? ইয়াত জিৰা আছে, ৰেড চিলি আছে, হালধি দিছোঁ, পিঁয়াজ দিছোঁ, তাৰপিছত তেল দিম অকণমান। ফাৰ্ষ্টতে মানে গোটেই মছলাখিনি মিক্সাৰ কৰি মিক্সাৰ কৰি মুঠিম মানে অলপ দেৰি। আচলতে মাংস বনোৱা সকলোৰে প্ৰক্ৰিয়াটো বেলেগ বেলেগ হয় ন, বেলেগ বেলেগ। আমি এইটো কৰি পেলাই বেছি কমফৰ্টেবল, সেইকাৰণে আমি এইটো কৰিছোঁ। আৰু মই এইফালে আদা নহৰু খুন্দি আছোঁ, প্ৰায় হ'বই হ'ল। প্ৰায় হ'ব হৈছে ন, এইফালে কাম চলি আছে, খুব ধুনীয়াকৈ প্ৰায় গুড়ি হৈ গৈছে, অলমষ্ট মিক্সাৰ মেচিনৰ নিচিনা গুড়ি হৈ গৈছে। আৰু খুন্দি থাকিব লাগিব প্ৰায়, গতিকে আপোনালোকে মিক্সাৰ মেচিনটো সোনকালে নহয় বস্তু নহয়, কষ্ট কৰিব লাগিব। কিন্তু খুন্দি খোৱা মজাও বেলেগ, মজা আছে দেই। খোৱাৰ মজাটো বেলেগ। মই দুৱাৰ মুখতে বহি লৈছোঁ দেই, জেগা নাথাকে যে। আমাৰ চবফালে কাম লাগি আছে। এইফালে মাংস বনাই আছে, এইফালে মিক্সিং কৰি আছে, ছেকেণ্ড আমাৰ প্ৰেছাৰত ভাত উঠি আছে। হয় হয়, মই আপোনাৰ তেতিয়াৰ পৰা আপোনাৰ মই লগাইছোঁ নেকি এইটো কথা? নাই এৰা, কিন্তু সেইটো নিশ্চয় হয় ভাল কণ্টেণ্ট দিছা তুমি, হয় হয় মানুহক আমোদ দিছা, হয় হয় এটা পজিটিভ থিংকিং লৈ তুমি কামটো আগবঢ়াইছা। হয় হয়, তেনেকুৱা কাম মানুহে সদায় সহযোগিতা কৰি দিবা। হয়। বহুত ধন্যবাদ ত্ৰিদীপ বৰা, আপুনি মোক লৈ ইমান ভালকৈ কোৱাৰ কাৰণে আজি মই আপোনাক বহুত ধন্যবাদ জনাইছোঁ। হ'ব, এইখন ল'লে একো নহয়, ৰুমত থাকিলে মাক বাপেকটো কাম কৰিবলৈ নাহেই, তেনেকৈ নিজেই কৰি মেলি ল'ব লাগে চব কামবিলাক, হয় নহয়? পৰিষ্কাৰ কৰি ৰাখিব লাগিব ৰুমবিলাক, ৰুমত থাকিলেও। ইয়াত আদা নহৰু দিছিলা নেকি? মাংসটো ধুনীয়াকৈ মুঠি লোৱা হৈছে ইয়াত, মুঠি ল'ব লাগে, তেতিয়া খাবলৈ বেছি সোৱাদ হয়। মছলাবোৰ সোমাই যায় ন, মছলাবোৰ সোমাই যায় ধুনীয়াকৈ। ইয়াত এতিয়া মছলা কম মাংস যিহেতু আমি কম দুটকীয়া দামৰ মছলাটোকে দিছোঁ। অঁ, এইটো কেলৈ বেকাৰ আছে? ৰ'বা এতিয়া দেখোন দিছে নি? কাম কৰাটো সৰু হৈছে আৰু পিঁয়াজ দিলোঁ, বহুত গৰম হৈ আছে দেই কেৰাহী। মাটি দিয়া যে মাংস ঢালি দিছোঁ ন, মাংসটো প্ৰথমতে আমি ঢালি দিছোঁ দেই পিঁয়াজৰ ওপৰতে মানে। এতিয়া তোমাৰ আধা ঘণ্টা ভাজি দেই, আধা ঘণ্টা এতিয়া পিঁয়াজ দিয়া হৈছে আৰু সুদা মাংসটো তেলতে ভজা হৈছে দেই। কমাই থ'ম। বাকী মছলা চছলা একো দিয়া হোৱা নাই।
কাৰণ এইটো চবৰেতো বনোৱাৰ এটা নিৰ্দিষ্ট মানে বেলেগ বেলেগ ধৰণৰ তৰিকা থাকে। আমাৰ দীপাংকৰ বনোৱা ষ্টাইলটো এনেকুৱা। আমি খাই সোৱাদটো কম আপোনালোকৰ পাছত। 2,000 years later. এয়া 5 মিনিটৰ পাছত আমাৰ মাংসৰ এনেকুৱা এটা দেখিবলৈ পোৱা গৈছে। দাইলটো বহুত ধুনীয়া হৈছে, খাবলৈ নিশ্চয় ভাল হ'ব। বিলাহী কাটিছে, বিলাহী দিব এতিয়া দীপাংকৰে। মাংসত বিলাহীটো কিমান সময় দিবা? এতিয়া লগে লগে দিবা নে? ধুনীয়া হৈছে গোন্ধটো, খুব ভাল লাগিছে গোন্ধ। এই জুই ধোঁৱাটোৰ পৰা বেছি ধুনীয়া এটা ভাল হেৰি মানুহৰ কাৰণে মাংস কম হৈছে নেকি? নাই মানুহ 4টা, আমাৰ মাংস 1 কেজি দেই। আমি কম বেছি নাই পেলো আৰু এপোৱা মাংস পৰিব এজনৰ ভাগত। বেছিকৈ আমি মাংসটো ইমান বেছি নাখাওঁ, আগতে এপোৱা এটা আমি ৰাখিছোঁ আৰু এজনৰ প্ৰতি ভাগত। ভালকৈ লৰাই মেলি কেৰাহীটোতো যথেষ্ট পিচকেইটা চাওক, স্পাইচি হৈছে পুৰা দেই। গ্ৰেভি বনাবা নহয় ন? মই কেতিয়াবা এনেকৈ বনাই খাব এইটো তৰিকাত। কালাৰ চব এইটো কেইমিনিটৰ পিছত হৈছে? 5 to 7 minutes. A few moments later. Yes, জানো কাৰণ নাজানো অকণ খাই চালোঁ মোৰে নেকি এপিচ মাংস বাইটটো চাওক দেই, ইমান ধুনীয়া হৈছে। খোৱা হৈ গ'ল দেই, এতিয়া বৰ্তমান খোৱা ষ্টাৰ্ট কৰিলোঁ আমি। কাঁহীত ভাত, এইফালে খাই আছে দীপ, এইফালে এখন মৌ কাঁহী, মাংস। ধুনীয়া হৈছে, ময়ো খাওঁ দেই। ভাত এগোনা প্ৰথমতে সানি লৈছোঁ খুব ধুনীয়াকৈ। ভাতৰ গুড়া ৰান্ধনি ন?